रानी बनोतो अकमान क्लोज भी नहीं एतो नाहे माने एतो एकदम क्लोज अपत मारिब লাগিব एतो बस्तु देखि जाय एकदम पूरा एना रबा তোমালোক হয় বন্ধুসকল নমস্কাৰ মই চিন্ময় গোস্বামী আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল আসামছ ব্লগলে আসলে মোৰ চেনেলটোত আপোনালোকে চাবলৈ পাব ব্লগিঙৰ লগতে বিহাইণ্ড দ্য সিন আমাৰ এটা মেইন চেনেলো আছে তাত আমি শৰ্ট ফিল্ম আৰু কভাৰ ভিডিঅ' কাম কৰোঁ তো সেই কভাৰ ভিডিঅ' শৰ্ট ফিল্মৰ আসলে যিখিনি বিহাইণ্ড দ্য সিন সেইখিনি মোৰ চেনেলত চাবলৈ পাব আৰু ব্লগিং খুব কম পাব যদি আপোনালোকে ছাপোৰ্ট কৰে ব্লগিঙো দিম কিন্তু মেইনলি এইটো আসলে বিহাইণ্ড দ্য সিনে চাবলৈ পাব তো আমাৰ এতিয়া লেটেষ্টলি এটা গান ৰিলিজ হৈছে মণিপ্ৰিয়া কভাৰ ভিডিঅ'টো তো এইটো আপোনাৰ মন্টু কুমাৰৰ গান আছিলে কভাৰ ভিডিঅ'টো আমি অলৰেডি চেনেলত এৰিলোঁ এতিয়া আজি 3 দিন হ'ল ৰাইজে যথেষ্ট ছাপোৰ্ট কৰিছে প্ৰায় 3 দিনত 2000 ওচৰা-ওচৰি ভিউজ আহিছে লাইক কমেণ্টছো যথেষ্ট পাইছোঁ তো আপোনালোকে ছাপোৰ্ট কৰিব আমাৰ মেইন চেনেলটো যেনেকৈ ছাপোৰ্ট কৰে আশা কৰোঁ মোৰ চেনেলটো ছাপোৰ্ট কৰিব আৰু মই আচলতে ব্লগিং বা বিহাইণ্ড দ্য সিনৰ কোনো আইডিয়া নাই মই আচলতে ফাৰ্ষ্ট টাইম বিহাইণ্ড দ্য সিন কৰিছোঁ আগতে মোৰ আপোনাৰ ছায়েন্স বা টেকন'লজি ৰিলেটেড চেনেল এটা আছিলে সেইটোত মই কাম কৰিছিলোঁ কিন্তু আসলে ব্লগিঙৰ ওপৰত মোৰ আইডিয়া নাই বা বিহাইণ্ড দ্য সিনৰ ওপৰত সেইকাৰণে প্ৰথম ভিডিঅ'টো প্ৰফেচনেল নাপাব পাৰে কিন্তু নেক্সট টাইম পৰা আপোনালোকে যদি ছাপোৰ্ট কৰে প্ৰফেচনেলি দিবলৈ চেষ্টা কৰিম তো বলক এতিয়া বিহাইণ্ড দ্য সিনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে যিখিনি আচলতে ধাৰ্মিক নীতি নিয়ম সেইখিনি কৰিবলৈ আমাৰ টিম মেম্বাৰসকল আগবাঢ়িছে মই আপোনালোকক বিহাইণ্ড দ্য সিনৰ ফুটেজখিনি দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ দেখিছে টিম মেম্বাৰখিনি আমাৰ ওলাই গৈছে ইতিমধ্যে এয়া আমাৰ লোকেল আলু অৰ্জুনো ওলাই আহিছে এই ভবা ধৰণে আচলতে কামটো সফল হয় তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আগন্তুক আমাৰ আহিবলগীয়া প্ৰজেক্টৰ আচলতে বিহাইণ্ড দ্য সিন চাবলৈ আৰু মই ব্লগিঙৰ লগতে দেখুৱাম আপোনালোকৰ বিভিন্ন জেগা আমাৰ অজয় ভাই আছে অজয় ভাই কি ক'বা মানে ক'বলৈ ভাষা নাই ইমানে মানে আজি উৎফুল্লিত ঠিক আছে নমস্কাৰ ঐ কিবা কিবি কেনেকুৱা লাগিছে মাংগলিক কামখিনি আৰম্ভ হৈছে ইতিমধ্যে সতিনী আমাৰ ষ্টাৰ কাষ্ট মেইন লিডত আছে নাৰিকল ভঙা শ্বটটা ল'ব লাগিব শ্বটটা লৈ লোৱা শ্বটটো ল'ব লাগিব ভিডিঅ'টো একো নাই ভাঙি দে মুনু নাই দায়ে নাই আরে একে ঝাটকাতে ভগৱানৰ নাম লৈ মাৰ না কেলে না ভাঙিব আৰু একদম হাতৰ ফৌজত ৰাখি দিয়া তাত মানে জয় ৰাম বোলা ঝাটকাতে ভগৱানৰ নাম লৈ মাৰ না কেলে না ভাঙিব আৰু একদম হাতৰ ফৌজত ৰাখি দিয়া তাত মানে জয় ৰাম বোলা
নাৰিকল বেয়া ওলাইছে নি চাই ল নাই নাৰিকল অ'কে নাই দি দে চবকে চবকে অকণমান অকণমান দি দে যা এইটা লৈ আহিবি নাই পানীটো নিজেই চলে গেছে নিজেই যাইছে অকণমান দেখো নাই ঐ বল না চলো তবে নাৰিকল লৈ ল কাটা রেখে দিন কাটা লো মানে কাটা দিন এয়া মেইন হিৰোইন কি ক'বা কেনেকুৱা লাগিছে অকণমান সৰু টুকুৰা এটা দিয়ে সৰু টুকুৰা এটা দিলে হ'ল সৰু টুকুৰা এটা দিলে হ'ল চলো চলো বলো 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 আমাৰ ইয়াত পূজা হ'ল এতিয়া আমি নাৰিকল খাইছো ফাৰ্ষ্ট শ্বুটৰ কাৰণে কেমেৰা ৰেডি কৰা হৈছে দীক্ষিত ভাই কি ক'বা দীক্ষিত এয়া আৰু লাগি আছো আৰু তোমালোকে মাতিছা হয় হয় তাকে ভালে ভালে হৈ গ'লে হয় হয় আমিও ভাবিছোঁ যাতে ভালে ভালে হৈ যায় ডিকে ভাই এতিয়া কেমেৰা ৰেডি কৰিছে এতিয়া ড্ৰ'নো ৰেডি কৰা হৈছে ফাৰ্ষ্ট শ্বুটৰ কাৰণে ৰেডি হৈছে নমস্কাৰ দিদি মুনুক দি এয়া হেডফোন চেডফোন লৈ একদম চব ৰেডি সাগৰ ভাই এতিয়া ড্ৰোন ৰেডি কৰিছে হাতটো দি দিলে অট'মেটিক নামি যাব হাতটো দি দিলে নামিব হাতটো চুই দিলে হ'ল চেঞ্চৰ আছে ন দেখাব পাৰিম সেইটো আমাৰ ডাইৰেক্টৰ ষ্টাৰ কাষ্টক মেকআপ কৰি আছে ডাইৰেক্টৰ আছে মানে মেকআপ আৰ্টিষ্টৰ আমাৰ অভাৱ যিহেতু ইমান বাজেট নাই সেইকাৰণে ডাইৰেক্টৰে চব কাম কৰিবলগীয়া হৈছে কি ক'বা ডাইৰেক্টৰ চাহাব নাই মই এতিয়া একো নকওঁ মই ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছতে ক'ম ধন্যবাদ ধন্যবাদ টেনশ্যন হৈছে আপোনাৰ এক্সক্লুচিভ আমি ইণ্টাৰভিউ এটা বিচাৰিম নিশ্চয় এতিয়া নহয় খালি পিছত হয় হয় ধন্যবাদ আপোনাৰ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে আশা হয় 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 ধন্যবাদ ধন্যবাদ এয়া কমল ভাই প্ৰেজেন্সৰ তো কি ক'বা ভাই কি বলবো সবার তো বহুত দুনিয়া হয়ে গেছে আজি আমাদের কিন্তু আমাদের সমুদ্র আর মহুদার সাপোর্ট দিয়েছে গোটেই মানে আমাদের যিমান দিন চলাই থাকো ইমান দিনলে থাকে আৰু আচলতে নাই আচলতে ইয়াৰ এইটো বয়সখন আচলতে আমাৰ কথা কৈছে আমি আচলতে একো ছাপোৰ্ট কৰা নাই চব আমি টিম মেম্বাৰ হৈ মিলিজুলিয়ে কাম কৰিছোঁ এইটো ইয়াৰ বয়সখন যে আমাক অলপ কৈ দিছে বেছিকৈ জোচ উঠাবলৈ সেইটো ধন্যবাদ আৰু কি আশাবাদী বহুত আশা করেছি আমি আর ভালো হবে বলে ভাবে তাকে বড় অনেক ঠিক আছে থেংক ইউ ভাই এই চব ভাইৰেল কৰিম নে তহঁতক মই আচলতে মোক কৰিবলগীয়া লাইক নহবি ভুৱচিৰিকে
কি করবে এটা आज हीरो और हीरोइन के लिए मतलब वो मतलब धूप में ये लोग कि वो मतलब इन लोग का फेस थोड़ा मतलब ग्लो ना जाए इसलिए मतलब लाए हो। ठीक काम किए हो। ये छतरी बहुत महंगा लग रहा है मेरे को। इतना ज़्यादा भी महंगा नहीं है, बागान हमारे बागान में दिया हुआ है। वो फ्री कोटा का माल है वो। तो मतलब तो फिर कितना वो लास्टिंग करेगा उसका कोई गारंटी वारंटी नहीं। ठीक है, कोई ना जब तक चलेगा तब तक चलेगा। দেখিবলৈ পাইছে কি আছিলে দম ভাবুকি দিছে মোক। অতুলদা কি ক'ব? তো মই কিবা ক'ব লাগে কি আশা কৰিছে, ভাল হ'বনে? হয় হয়, ধন্যবাদ। ये দেখিবলৈ পাইছে ড্ৰোন উৰি আছে। যিটো বতাহ মাৰিছে বে, মই ইয়ালৈকে পাইছোঁ। Waiting on the day you would come back to me, hoping that I didn't burn a bridge I couldn't see. Now that you're by my side again, I'll never leave you behind. Life mistakes and sleepless nights. এয়া অডিয়েন্স, ড্ৰোন অপাৰেটৰ সব দলে বলে বহি আছে। গৰম লাগিছে, এতিয়া আমি এচি ব্যৱস্থা কৰি আছোঁ। এচি আনি আছোঁ খুব সোনকালে আমি। সেইটো ঠিকে আছে যে আকৌ আহা। अभी तू पिया नहीं मगल में प्रिया मगल रे सोनी नाची अभी तू पिया की बोले की तो के प्रिया नाम दी तो के मुई मोनी प्रिया की बोले के प्रिया नाम दी तो के मुई मोनी प्रिया দিলু दिया
দিয়া এইফালে যাম এই ইমান ডিষ্টেঞ্চ আছে এইটো যোগাপ লৈ দিছোঁ ভাল পাব যোগাপ নাই তই ওচৰত যোৱা দুটা বাইকখিনি নাথাকিব নাই ই যে গুচি যাব সেইকণৰ পৰা ওচৰৰ পৰা যে কিবা কিবি দেখুৱাই গুচি যোৱা তুমি এনেকৈ গুচি যাব লাহেকৈ অ'কে এই এক্সপ্ৰেশ্যন আহিব মই ফুলটামান লৈ ওচৰলৈ যোৱা ওচৰত আকৌ দিব লাগে ওচৰত চিঠি যাবলৈ কওঁ এতিয়া জুই মোৰ হাত নিহিলে এতিয়া গাছ গাছ পা ই মাৰো ओके हाँ तो खत्म कर मिले खाना আকৌ দৌৰি দৌৰি বাস হ'ব हाथ नहीं लगा ओके म्यूजिक दे अबे तो प्रिया मुही मदल बजाबो आकोड़ा में प्रिया मदल रे आवासोनी नाची अबे तो प्रिया की बोले दागी तो के प्रिया नाम दीबो तो के मुई কে কথা পাতি বই দেবা প্ৰেম কৰা তোমালোকে যোৱা এই মুখখন মেইন গিৰি মুখখন মেইন এই ইফালে ঘূৰি যাও ইফালে ঘূৰি কৰিম ইফালে ঘূৰি এনেকৈ কৰি পেলাই যাবা ঘূৰি যোৱা এতিয়া उत्पाद उत्पाद বুলি ক'লে কি বুজা उत्पाद বুলি ক'লে কি বুজা তুমি এতিয়া থাকেই গ'ল গানটো আগত সবাই আছে গাইছে এনে এনে দি থাকা কেন্দি কাটা ভাল পোৱা ঠিক আছে নিবা হৈ যাব এই ৰেডি ऊपर ठीक है ये फलो बेका बेकी नहीं बस हां नानी बनाई राखीबो तो के हो प्रिया भागाई मके ले जाबी कोरा भागाई मके ले दुआ हां तो কাট লগাব নালাগে তো এতিয়া মোৰ লগত আছে আমাৰ মেইন চেনেলৰ টিম মেম্বাৰ এইফালে আছে ৰাকেশ সহিস নমস্কাৰ জোহাৰ এইফালে আছে শচীন গড় নমস্কাৰ লগতে জোহাৰ তো কি কবি মোৰ চেনেলটোৰ বিষয়ে আৰু যোনটো আমি মণিপ্ৰিয়া কভাৰ ভিডিঅ' বনালোঁ সেইটো বিষয়ে তো দাদাদের সবাই মানে দেখলি যোনটা আমাদের
মেইন চ্যানেল, ওখানে আমরা মণিপ্রিয়া গানটা লিখে একটা কভার ভিডিও বানাইছি। তো ভিডিওটা দেখবি, আমরা এই চ্যানেলের ডিসক্রিপশনে দিয়ে দেব। আরও যোনটা আমরা মণিপ্রিয়া কভার ভিডিও বানাইছি ওর বিহাইন্ড দ্য সিনগুলো আমাদের এই দাদার চ্যানেলে পাই থাকবি। মোৰ চেনেলত আপোনালোকে পাই থাকিব। যিখিনি আমাৰ মেইন চেনেলৰ কাম এক্টিভিটি হ'ব, ষ্টৰি হওক, কভাৰ ভিডিঅ' হওক, সব আমাদের দাদার চ্যানেলে পাই থাকবি। আর আগলৈ যাতে মানে আমাদেরকে সাপোর্ট করে থাকবি, আমরা আরও ভাল ভাল ভিডিও বানাতে চেষ্টা করব। আর লগতে আমাদের দাদার চ্যানেলটাকে সাপোর্ট করি বলে আশা করছি। আর তোরা যদি আমাদেরকে এরকমই মরম চ্যানেল লগতে যদি সাপোর্ট দি থাকি, তো আমরা আরও ভাল ভাল মানে টপিকের উপরে ভিডিও বানাতে চেষ্টা করব, আর লগতে কভার ভিডিও বানাবো। তো ইমানে বলি। এতিয়া আচলতে আৰু নতুন এটা আমাৰ প্ৰজেক্ট আৰম্ভ হৈছে হেল্ল' ৰাণী গানটোত। তো সেইটো অলৰেডি আপোনাৰ আমাৰ ৰিহাৰ্চেল আৰম্ভ হৈ গৈছে। তো তাৰ আপোনালোকে বিহাইণ্ড দ্য চিনখিনি খুব সোনকালে পাব। তো এইটো ভিডিঅ' মণিপ্ৰিয়া কভাৰ ভিডিঅ'টো যথেষ্ট ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, মৰম দিছে, লাইক কমেণ্ট যথেষ্ট হৈ গৈছে। তো এতিয়া হেল্ল' ৰাণী যোনটো আমাৰ নেক্সট প্ৰজেক্ট, সেইটো বিষয়ে অকণমান কিবা কবি নেকি? তো আমি মানে হেল্ল' ৰাণীটোত এতিয়া কাম চলাই আছোঁ বাৰু, অলপ ৰিহাৰ্চেল কৰি আছোঁ। মানে আৰু এসপ্তাহমানৰ ভিতৰত আমি ভিডিঅ'টো মানে উলিয়াবলৈ চেষ্টা কৰি আছোঁ। আৰু আমি সকলোৱে মিলি মানে এই গানটোৰ ওপৰত মানে চবেই কষ্ট কৰিছোঁ কষ্ট আৰু এইটো আচলতে অলপ ভালকৈ কৰিব লাগিব, যিহেতু গানটো বহুত ফেমাছ। হয় হয়। তো এইটো আচলতে অলপ ভালকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব মণিপ্ৰিয়া কভাৰ ভিডিঅ'তকৈ। আৰু তো লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ব্লগছ ইন আছাম চেনেলটো। আৰু লগতে আমাৰ মেইন চেনেলটো আচলতে ছাবস্ক্ৰাইব কৰিব, তাত আপোনালোকে নতুন নতুন প্ৰজেক্ট পাই থাকিব। তো আৰু একো নকওঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। জয় অসম, জয় জহাৰ।